সকলকে গুড মৰ্ণিং যাচিছোঁ। আজি ওদালগুৰি জিলা যুৱ বিপ্লৱৰ উদ্যোগত অনুষ্ঠিত কৰা যি কৰ্মশালা, এই কৰ্মশালাত উপস্থিত আমাৰ নিমন্ত্ৰিত আমাৰ পাৰ্চন বুলি কৈছোঁ মই, আমাৰ প্ৰদীপ কুমাৰ ব্ৰহ্ম, আৰু অলপ পিছতে আহি পাব আমাৰ BPFৰ ভাইচ প্ৰেচিডেণ্ট বা স্প'ক্স পাৰ্চন সন্মানীয় কাম্পা বৰগেৰী ডাঙৰীয়া, লগতে ইয়াতে উপস্থিত আমাৰ BPF দলৰ বিভিন্ন পৰ্যায়ত থকা আমাৰ নেতৃবৃন্দ, ইউথৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক ডাঙৰীয়া, লগতে আমাৰ জিলা পৰ্যায়ৰ সকলো নেতৃবৃন্দসকল, আমাৰ জিলাৰ প্ৰেচিডেণ্ট ৰাতুল ব্ৰহ্ম, লগতে বিষয়ববীয়াসকল, আৰু আজিৰ এই কৰ্মশালাত উপস্থিত হোৱা আমাৰ 5টা ব্লক, ধনশ্ৰী, হৰিসিং আৰু ভৈৰৱকুণ্ডৰ আমাৰ ডেলিগেটছ, মই আপোনালোক সকলোকে শুভেচ্ছা যাচিছোঁ। আৰু যিহেতু আজিৰ এই কৰ্মশালাটো আমাৰ ওদালগুৰি জিলা ইউথ BPFৰ হয়, তেখেতসকলে মোক ৱেলকাম এড্ৰেছ কৰিবলৈ দিছে। তো তাৰ কাৰণে অন বিহাফ অফ ওদালগুৰি ডিষ্ট্ৰিক্ট ইউথ BPF মই প্ৰথমে আদৰণি জনাব বিচাৰিছোঁ আমাৰ ৰিচোৰ্চ পাৰ্চন শ্ৰীযুত প্ৰদীপ কুমাৰ ব্ৰহ্ম। তেখেতক আমি টপিক দিছোঁ এৱাৰনেছ অন প্ৰভিজন অফ কনষ্টিটিউশ্যন এণ্ড ইটছ লিগেল এপ্লিকেশ্যন ইন প্ৰেজেণ্ট ছ'চাইটি। তো এই আমাৰ ৰিচোৰ্চ পাৰ্চন আছে শ্ৰীযুত প্ৰদীপ কুমাৰ ব্ৰহ্ম। শ্ৰীযুত প্ৰদীপ কুমাৰ ব্ৰহ্ম তেখেতে 1956ত 24 জুলাইত টিপকায়ত জন্মগ্ৰহণ কৰিছিল, আৰু তেখেতৰ জিলা তেতিয়া ধুবুৰী আছিলে কলেজ, আৰু তেখেতে পষ্ট গ্ৰেজুৱেট কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটি পলিটিকেল ছায়েন্সত 1982। তাৰপিছত তেখেতে BA ডিগ্ৰীও লৈছে। BA ডিগ্ৰী লোৱাৰ পিছত তেখেতে বহুতো চাকৰি কৰিছে। প্ৰথম তেখেতে ইণ্ডিয়ান ৰেলৱেত কমাৰ্চিয়েল ইনস্পেক্টৰ হিচাপে নিযুক্ত পাইছিল। তাৰপিছত তেখেতে হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যনত ট্ৰেন্সপৰ্ট ইনস্পেক্টৰ হিচাপে তেখেতে চাকৰি কৰিছিল। তাৰপিছত তেখেতে কাষ্টম এণ্ড চেণ্ট্ৰেল এক্সচেঞ্জত ইনস্পেক্টৰ হিচাপে তেখেতে চাকৰি কৰিছিল। তাৰপিছত তেখেতে আকৌ ইউকো বেংকত ব্ৰাঞ্চ মেনেজাৰ হিচাপে চাকৰি কৰিছিল। তাৰপিছত 1996 আৰু 1997ৰ যি কেডাৰ APS কেডাৰত তেখেতে APSC পাছ কৰি পেলাই APS হৈছিল। তাৰপিছত তেখেতে তেনেকৈ চাকৰি কৰি লাষ্ট তেখেতে SP লৈকে চাকৰি কৰিছিল, আৰু SP হৈ পেলাই তেখেতে 2016ত তেখেতে ৰিটায়াৰ কৰিছিল। তেখেতে সমাজৰ বহুত কামৰ লগতো জড়িত আছিল। বৰ্তমান তেখেতে দুলাৰাণী বড়ো ছ'চাইটিৰ ভাইচ প্ৰেচিডেণ্ট হয়, আৰু ছাত্ৰ জীৱনত তেখেতে BM কলেজৰ তেখেতে জেনেৰেল ছেক্ৰেটাৰীও আছিল। আৰু তেখেতে মুভমেণ্টৰ সময়ত আমাৰ বডোফা শ্ৰদ্ধাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত ক্ল'জ তেখেতে সম্পৰ্ক আছিল। তাৰপিছত এতিয়া বৰ্তমান ৰিটায়াৰমেণ্ট লোৱাৰ লগে লগে তেখেতে আমাৰ BPF দলৰ বৰ্তমান অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে কাম কৰি আছে। তো এইজনে হ'ল আমাৰ আজিৰ যি টপিক এৱাৰনেছ অন প্ৰভিজন অফ কনষ্টিটিউশ্যন এণ্ড ইটছ লিগেল এপ্লিকেশ্যন ইন প্ৰেজেণ্ট ছ'চাইটি। এই টপিকৰ ওপৰত তেখেতে আজি আমাক বক্তৃতা দিব। তো তেখেত
প্ৰদীপ কুমাৰ ব্ৰহ্ম মই ওদালগুৰি ডিষ্ট্ৰিক্ট ইউৰোৰ হয় তেখেতক মই এই সভালৈ এই কৰ্মশালালৈ মই আদৰণি জনাইছোঁ। তাৰপিছত আমাৰ মাজত ইতিমধ্যে আহি পাইছে ইয়ালৈ অহা নাই, তথাপিও মই তেখেতক আদৰিব বিচাৰিছোঁ। তেখেত আজি আমাৰ এজন ৰিচোৰ্চ পাৰ্চন। তেখেতৰ টপিকটো হ'ব roles and responsibility of a youth to be a quality leadership. ইয়াৰ আমাৰ ৰিচোৰ্চ পাৰ্চন হ'ল শ্ৰীযুত কাম্পা বৰগিয়াৰী। নিশ্চয় আপোনালোকে সবেই চিনি পায় কাম্পা বৰগিয়াৰী। কাম্পা বৰগিয়াৰী জন্মগ্ৰহণ কৰিছিল বৰ্তমানৰ চিৰাং জিলা বাঁশবাৰী ৰুণিকাটা। তেখেতে জন্মগ্ৰহণ কৰিছিল 1966 কাম্পা বৰগিয়াৰী 1966 তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেতে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজৰ পৰা আৰ্টছ ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰিছিল। তাৰপিছত তেখেতে পষ্ট গ্ৰেজুৱেট দিল্লী ইউনিভাৰ্চিটিৰ পৰা তেখেতে ইংলিছত পষ্ট গ্ৰেজুৱেট কৰিছিল। লগে লগে তেখেতে নিজৰ পঢ়া শুনা শেষ কৰি এই সময়ৰ যি আমাৰ BLT এই BLTত জইন হৈছিল আৰু BLTত জইন হৈ তেখেতে পাব্লিচিটি ছেক্ৰেটাৰী হিচাপে কাম কৰিছিল। আৰু পাব্লিচিটি কাম কৰাৰ পিছত তেখেতে যেতিয়া 2003 10 ফেব্ৰুৱাৰীত যেতিয়া বড়ো একত হ'ল, এই বড়ো একতত তেখেতে এজন আমাৰ স্বাক্ষৰকাৰী হয়। তো ৰাজনীতি জীৱনত অহাৰ পিছত তেখেতে যেতিয়া ইণ্টাৰিম 2003 যেতিয়া ইণ্টাৰিম হৈছিল 2003 পৰা 2006 লৈকে তেখেতে আমাৰ BTC গভৰ্ণমেণ্টৰ EM আছিল আৰু তেখেতে শিক্ষা বিভাগটো চলাইছিল। তাৰপিছত 2006 পৰা 2020 লৈকে একেৰাহে 15 বছৰ তেখেতে আমাৰ BTCৰ ডেপুটি চিফ হিচাপে কাম কৰিছিল। তো বৰ্তমান তেখেতে আমাৰ BPF দলৰ ভাইচ প্ৰেচিডেণ্ট আৰু তেখেতে আমাৰ দলৰ স্প'ক্স পাৰ্চন হয়। তো তেখেতকো মই ওদালগুৰি ডিষ্ট্ৰিক্ট ইউথ BPFৰ হয় আজিৰ এই কৰ্মশালাত তেখেতক মই ইয়াত আদৰণি জনাইছোঁ। তো তেনেকুৱা আমাৰ মাজত আমাৰ কেন্দ্ৰীয় তৰফৰ পৰা বহুতো বিষয়ববীয়া আহিছে। আমাৰ ইউথৰ পৰাও আমাৰ সাধাৰণ সম্পাদক শৰৎ দাস ডাঙৰীয়া আহিছে। তেনেকৈ বহুতো আমাৰ নেতা কৰ্মী আছে, জিলা পৰ্যায়ৰ নেতা কৰ্মী আছে, আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ বহুতো নেতা কৰ্মী আছে। যিমানখিনি আছে তেওঁলোককো মই আমাৰ কৰ্মশালালৈ মই আদৰণি জনাইছোঁ। আৰু সবতকৈ গুৰুত্বপূৰ্ণ আমাৰ যিসকল আজি 5টা ব্লগৰ পৰা মই শুনাত এটা ব্লগৰ পৰা প্ৰায় 100 মানে মেক্সিমাম 500, কিন্তু এতিয়া মই শুনিবলৈ পাইছোঁ ইতিমধ্যে 700 শ্বেয়াৰটো শেষ হৈ গ'ল। 700 শ্বেয়াৰ শেষ হৈ গ'ল মিনছ more than 700, মোটামুটি 800-900 চাগে আছে। যিমানখিনি আমাৰ যুৱক বন্ধুসকল আছে যিসকলে আহিছে আজি কৰ্মশালাত অতি মানে উৎসাহেৰে যিমানখিনি আহিছে আপোনালোক সকলোকে মই এই কৰ্মশালালৈ মই আদৰণি জনাইছোঁ। তো মই ডিষ্ট্ৰিক্ট কমিটি ওদালগুৰি ইউথ BPF তেওঁলোকক মই বহুত বহুত ধন্যবাদ যাচিছোঁ। তেখেতসকলে খুব সুন্দৰকৈ ইয়াত আয়োজন কৰিছে আৰু তেওঁলোকৰ এটা উদ্দেশ্য আছে যে ইউথসকলক ট্ৰেইন কৰি পেলাই বৰ্তমানৰ যি ৰাজনীতি এই ৰাজনীতিত যাতে ইউথসকলে প্ৰফেচনেলি যাতে ৰাজনীতি কৰিব পাৰে এইটো লক্ষ্য ৰাখি পেলাই লিডাৰশ্বিপ ক্ৰিয়েট কৰিবৰ কাৰণে আজি যিহেতু এই প্ৰগ্ৰামটো কৰিছে যাতে এই প্ৰগ্ৰাম সফল হয় তাৰ বাবে মই শুভেচ্ছা যাচিছোঁ। তো বাকী আজিৰ যি প্ৰগ্ৰাম ইয়াৰ কাৰণে মই কৈছোঁ খুব গুৰুত্বপূৰ্ণ। আমি যিকোনোই নহওক কিয় যুৱকসকলক বাদ দি আমি একো কাম কৰিব নোৱাৰোঁ। ছাত্ৰ সংগঠনটো আছেই আৰু তাৰ বাদে বিভিন্ন যিমান সমাজৰ কাম কাজ আজি ৰাজনীতি হওক যুৱকসকলক আমি বাদ দি কাম কৰিব নোৱাৰোঁ। তো তাৰ কাৰণে যুৱকসকলক ল'ব লাগিব। ৰাজনীতিত আমাৰ BPF দলে যুৱকসকলক যথেষ্ট
প্ৰাধান্য দি আহিছে আৰু দি আহি আজি যুৱকসকলক কেনেকৈ ওপৰলৈ লৈ যাব লাগে এই ক্ষেত্ৰত BPF দলে যথেষ্ট সুযোগ সুবিধাবিলাক দি আছে। কিন্তু এটা কথা চাব লাগিব, আমি ৰাজনীতি কৰাৰ লগে লগে আমাৰ অসমে হওক বা ইণ্ডিয়াই হওক বা আমাৰ অঞ্চল হওক, আমি ৰাজনীতি প্ৰায় আৱেগ লৈ পেলাই ৰাজনীতি কৰি পোৱা হয়। আমাৰ চবতে আৱেগটো জড়িত হৈ থাকে। এতিয়া আমাৰ ৰাজনীতিবিলাকত আৱেগটো বাদ দি পেলাই আমি ৰাজনীতি কৰিব নোৱাৰোঁ। আৱেগ থাকিব, কিন্তু আৱেগৰ লগত ৰাজনীতিটো আমি অলপ প্ৰফেচনেলি ল'ব পাৰিব লাগিব। এতিয়া ৰাজনীতি যদি প্ৰফেচনেলি ল'ব নোৱাৰোঁ, আমাৰ পলিটিক্সটো এতিয়াৰ যুগত ইমান ইজি হৈ নাথাকিব। তো যদি আমি ৰাজনীতি প্ৰফেচনেলি ল'ব লাগে, তেতিয়াহ'লে আমাৰ এই ইউথসকলক আমি সুযোগ দি পেলাই এতিয়াৰ যুগত খাপ খুৱাই পেলাই ভালকৈ ৰাজনীতি কৰিবৰ কাৰণে সুযোগটো দিব লাগিব। তো তাৰ কাৰণে আজি এই প্ৰগ্ৰামৰ যোগেদি আমি যথেষ্ট কথা নিশ্চয় শিকিব পাৰিম। ইয়াৰ পৰা আমি নিজকে এজন লিডাৰ নিশ্চয় আমি ক্ৰিয়েট কৰিব পাৰিম। কিয়নো এই অঞ্চলখন চলাব লাগিলে আমাৰ বৰ্তমান যিমানখিনি শিক্ষা দীক্ষা লোৱা ল'ৰা বা তাৰ বাদেও যিমান নতুন যুৱকসকল আছে, তেওঁলোকক আমি নতুন যুগৰ লগত খাপ খুৱাই পেলাই আমাৰ ভৱিষ্যতৰ দায়িত্ববিলাক দি যাব লাগিব। নহ'লে আমাৰ মাজত কি হয়, ৰাজনীতিটো এতিয়াও আমাৰ মাজত ভুল ধাৰণা আছে, নাই আমি ৰাজনীতিত নাযাওঁ। বহুতো ভাল ভাল পঢ়া শুনা মানে ল'ৰা যিসকলে ৰিজাল্টবিলাকত ভাল পাছ কৰে, তেওঁলোকক যেতিয়া ইণ্টাৰভিউ লয়, কোনো এজন ব্যক্তিয়ে কেতিয়াও নকয় মই ৰাজনীতি কৰিম। কোনো এজন ব্যক্তিয়েও নকয় মেট্ৰিকত ষ্টাৰ ষ্টেণ্ড লোৱা, হায়াৰ ছেকেণ্ডাৰী ষ্টেণ্ড লোৱা, মাষ্টাৰ ডিগ্ৰী ষ্টেণ্ড লোৱা ল'ৰাক যদি কেতিয়াবা সোধে আপুনি কি কৰিব, কোনো এজন ব্যক্তিয়ে নকয়। চবে ক'ব ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, অমুক হ'ম, এইবিলাক ক'ব। কিন্তু কোনো এজন ব্যক্তি মই ৰাজনীতি কৰিম বুলি নকয়। কিন্তু আজি আমাৰ এই অঞ্চলৰ উন্নয়ন, এই দেশৰ উন্নয়ন যদি কৰিব লাগে, ৰাজনীতিৰ বাদেতো আমি একো কৰিবই নোৱাৰোঁ। তো ৰাজনীতিৰ বাদে যিহেতু আমি একো কৰিব নোৱাৰোঁ, কিন্তু ইয়াত আমি ভাল শাসন বিচাৰোঁ। ভাল শাসন বিচাৰি পেলাই যদি আমাৰ শিক্ষিত একেবাৰে টেলেণ্টেড ল'ৰা ছোৱালীবিলাক যদি ৰাজনীতিলৈ আগুৱাই নাহে, আমি কেনেকৈ ভাল এটা গভৰ্ণমেণ্ট আশা কৰিব পাৰিম। তো তাৰ কাৰণে আমাৰ নতুন প্ৰজন্মসকল ৰাজনীতিত আগবাঢ়ি আহিব লাগিব আৰু আমি দেশখন নতুন প্ৰজন্মৰ ল'ৰাসকলে চলাবৰ কাৰণে দায়িত্ব ল'ব লাগিব। তো এইখিনি কথা আৰু লগতে আজি ইউথ কোৱাৰ লগে লগে প্ৰায় আমাৰ 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছ আমি ধৰোঁ BPF দলটো। 18ৰ পৰা 14 ইয়াৰ্ছ মানে ভোট দিয়াৰ প্ৰায় এজন যুৱক ভোট দিবলৈ অধিকাৰ পায় 18 ইয়াৰ্ছ। তো 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছ ক'বলৈ গ'লে মেক্সিমাম ভোটাৰ্ছ ইয়াতে আছে। 18ৰ পৰা 40 ইয়াৰ্ছ টোটেল মেক্সিমাম নাই জানো? আমাৰ যিমানখিনি ভোটাৰ্ছ, মেক্সিমাম ভোটাৰ্ছ 18 to 40 ইয়াৰ্ছতে আছে। কিন্তু আমি কেতিয়াবা ৰাজনীতিত কি হৈ যায়, তেওঁলোকক আমি পাহৰি যাওঁ। এতিয়া ধৰক আমাৰ নিউ ভোটাৰ্ছ যিসকলে প্ৰথম ভোট দিব, প্ৰথম ভোট দিয়া ব্যক্তিসকল মাত্ৰ 18 ইয়াৰ্ছ। তেওঁলোকে কিমান উৎসাহেৰে ভোট দিব মানে উৎসাহ পায় বা কিমান ফূৰ্তি হয় যে এইবাৰ মই প্ৰথম ভোট দিব পাম। কিন্তু আমি কেতিয়াবা দলত থাকি আমিও তেওঁলোকৰ লগত কোনো যোগাযোগ কৰা নহয়, তেওঁলোকৰ মাজত আমি যোৱা নহয়। এইবাৰতো মই অলপ চাই পাইছোঁ, এইবাৰ আকৌ অসমত এইবাৰ যে নতুন MP ইলেকশ্যন, এই MP ইলেকশ্যনত প্ৰায় 3 লাখ প্ৰথম ভোট দিয়াসকল এইবাৰ হেৰি হ'ব, কি কয় সংযোজন হ'ব বা এড হ'ব এইবাৰ 3 লাখ। আৰু কোৱা হৈছে নেক্সট এছেম্বলি অহাৰ লগে লগে অসমত 6,50,000 নতুন ভোটাৰ্ছ এইবাৰ ভোট দিব। তো তেনেকৈ আছে, তেওঁলোকৰ লগত আমি কেনেকৈ সম্পৰ্ক ৰাখিম। আৰু বাকী 40 ইয়াৰ্ছলৈকেতো কিমান আছে, বোধহয় 40 to 50% ভোটাৰ্ছ আমাৰ ইউথৰ মাজতে আছে। তো তাৰ কাৰণে আমি ইউথসকলক BPF হিচাপে আমাৰ এজেণ্ডা, আমাৰ দলৰ যিখিনি যিমান আমাৰ দলৰ উদ্দেশ্য আছে, এইখিনি যদি নতুন প্ৰজন্মৰ মাজত আমি ক'ব নোৱাৰোঁ,
তেওঁলোকৰ লগত যদি আমি মিক্স আপ হ'ব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ পৰা তেওঁলোকে ডাইভাৰ্ট হৈ যাব। তো তাৰ কাৰণে আমি যুৱকসকলক আমাৰ BPF দলৰ মাজত আনিব লাগিব, তেওঁলোকক ৰাজনীতি কৰিবৰ কাৰণে আমি সুযোগ দিব লাগিব। তো এইখিনি কাম মই আজি অত্যন্ত ভাল লাগিছে। আজি ওদালগুৰি ডিষ্ট্ৰিক্ট ইউথ BPF-এ যিখিনি ইয়াত অনুষ্ঠান লৈছে, ইয়াৰ যোগেদি আমি ইউথসকলক বহুতো কথা আমাৰ BPF দলৰ সম্পৰ্কে আমি জনাব পাৰিম। আৰু ইয়াৰ লগতে আপোনালোকেও আপোনালোকৰ এলেকাত যাই পেলাই আৰু যিসকল যুৱক ইয়াত অহা নাই তেওঁলোককো আপোনালোকে বুজাবৰ কাৰণে এটা আপোনালোকৰ কেপাচিটি হ'ব। তো এইখিনি আশা ৰাখিলোঁ। সদুশেষত সকলোকে মই পুনৰ শুভেচ্ছা যাচিলোঁ আৰু ধন্যবাদ যাচিলোঁ আৰু সকলোকে পুনৰ মই আদৰণি জনাই মোৰ আদৰণি ভাষণ ইয়াতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ।